이거 돌아보이네. হেমন্ত বিশ্ব শর্মা গো ব্যাক সতল করে যা জনগোষ্ঠী নামাকরণ বন্ধ করো সতল করে যা জনগোষ্ঠী নামাকরণ বন্ধ করো। হয় আজি আজি কোকৰাঝাৰ জিলাতে কেবিনেট বৈঠক আছে যে তাৰ আগতে যে আমি আপোনালোকে দেখিছে যে আমি 5 মাহ ধৰি অসম জুৰি আমি সাঁওতাল ছাত্ৰ সন্থা হয় বা সাঁওতাল জনগোষ্ঠী হয় আমি আন্দোলন জাৰি কৰি ৰাখিছোঁ যে কাৰণ আমি অসমত থকা খেলঞ্জীয়া সাঁওতাল জনগোষ্ঠীকেইটা চাহ জনগোষ্ঠী জবৰদস্তিকৈ আমাৰ বিজেপি চৰকাৰে আমাক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে কিন্তু অসম চৰকাৰে আমাক চাহ জনগোষ্ঠী বেছিকৈ ঘৃণা কৰে নেকি অসম চৰকাৰে যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা সাঁওতাল জনগোষ্ঠী শেষ কৰিব বিচাৰে নেকি ৰাজনৈতিকভাৱে আমাক হত্যা কৰিব বিচাৰিছে নেকি তাৰ বিৰুদ্ধে আমি আজি এই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আৰু অজন্তা নেওগৰ প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ কাৰণ আপোনালোকে দেখিছে 14 আগষ্টৰ দিনা যে সিদিলিত CDPO অফিসত তাতে এখন বিজ্ঞাপন জারি করেছে ST SC আর চার জনগোষ্ঠী তাতে আবেদন করব পারে কিন্তু আমি অসমবাসী বা আমি অসমবাসী নহয় আমি চিৰাংবাসী হিচাপত বা সাঁওতাল জনগোষ্ঠীত আমি নিজে লজ্জিত কারণ চিৰাং জিলাত এখনো চাহ বাগিচা নাই কেনেকৈ তাতে চাহ জনগোষ্ঠী হিচাপত যদি চাহ জনগোষ্ঠী বিজ্ঞাপন প্ৰকাশ কৰে তেনেহ'লে আপোনালোকে বঙাইগাঁও উত্তৰ আপোনালোকে গুৱাহাটীত কৰক আপোনালোকে য'ত চাহ বাগিচা আছে এইখিনি এলেকাত বা এইখিনি অঞ্চলত আপোনালোকে বিজ্ঞাপন প্ৰকাশ কৰক কিন্তু এইখিনি সাঁওতাল অধ্যুষিত অঞ্চলক ST SC OBC এইবিলাক লৈ আপোনালোকে বিজ্ঞাপন প্ৰকাশ কৰিব লাগিছিল বা প্ৰকাশ কৰিব লাগিছিল তাৰ বিৰুদ্ধে আমি অসম চৰকাৰক এইটোৱে হকিয়াই দিব বিচাৰিছোঁ যে আমি যোৱা 3 ছেপ্টেম্বৰ তাৰিখত আমাৰ বেকাল 1.5 লাখ মানুহৰে এটা বেকাল গণ সমাৱেশ আমি পাতিছিলোঁ কিন্তু অসম চৰকাৰে ষড়যন্ত্ৰ কৰি আমাক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চেষ্টাত যে অসম চৰকাৰে আমাক পাৰ্মিশ্যন নিদিলে তাৰপিছতে এই ষড়যন্ত্ৰ কৰি আমাক চাহ জনগোষ্ঠী হোজাই আমাক শেষ কৰিব বিচাৰিছে কিন্তু এইখিনি সময়তে যে আমাৰ সংগ্ৰাম আমি স্তব্ধ ৰখা নাই যে আমাৰ সংগ্ৰাম আমাৰ চলি থাকিব আৰু আগন্তুক যে নৱেম্বৰ মাহত আমি দিল্লীলৈ সংগ্ৰাম কৰিম আৰু অসমত যে ৰেল অৱৰোধ কাৰ্যসূচী এইটো আমি হাতত ল'ম বুলি আমি অসম চৰকাৰক হকিয়াই দিব বিচাৰিছোঁ কিন্তু আজি এই কেবিনেট বৈঠকত যে সাঁওতাল জনগোষ্ঠী চাহ জনগোষ্ঠী নহয় সাঁওতাল জনগোষ্ঠী পৃথকভাৱে বা জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে এই ডিচিশ্যন হ'ব লাগে যদি ডিচিশ্যন নলয় তেনেহ'লে আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম বুলি সাঁওতাল ছাত্ৰ সন্থাৰ পৰা আজি এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক হকিয়াই দিছোঁ। 이거 돌아보이네. অলপ ডক্টর হেমন্ত বিশ্ব শর্মা মুর্দাবাদ ডক্টর হেমন্ত বিশ্ব শর্মা মুর্দাবাদ ডক্টর হেমন্ত বিশ্ব শর্মা